ৰঙালাওৰ এগ ৰোল বনাবলৈ মই ইয়াত লৈ লৈছোঁ প্ৰথমে অকণমান ৰঙালাওখিনি মই চুকি লৈছোঁ, লগতে অকণমান লৈছোঁ পিঁয়াজ আৰু অকণমান লৈছোঁ আলুখিনিও মই চুকি পেলাই ধুই লৈছোঁ, লগতে অকণমান লৈছোঁ বিলাহী, আদা নহৰু পেষ্ট আৰু 2টা কণী আৰু ইয়াৰ গুড়ি মছলাৰ ভিতৰত লৈ লৈছোঁ গোটা জিৰা অকণমান থেতালি, লগতে লৈছোঁ অকণমান চব্জি মছলা, ৰিফাইণ্ড অইল লৈছোঁ আৰু অকণমান তিয়ঁহ আৰু অকণমান কেঁচা পিঁয়াজ আৰু লৈ লৈছোঁ চয়া চচ আৰু টমেট' চচ।